নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণালী আৰু মই লৈ আহিছোঁ মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'। আজিৰ ভিডিঅ'টোত মই আম টেঙাৰ সৈতে পদুনাৰ চাটনি এখন বনাবলৈ লৈছোঁ। তাকে আপোনালোককো এয়া অকণমান দেখুৱাবলৈ লৈছোঁ। আৰু চাটনিৰ বাবে এয়া মই পদুনা ল'লোঁ আৰু এতিয়া পদুনাখিনি মই অকণমান পানীত আকৌ ধুই লৈছোঁ। প্ৰথমতে মই 2-3বাৰমান বাহিৰত ধুই লৈছিলোঁ, তথাপিও অকণমান ধুই লৈছোঁ আকৌ ভিতৰতে। এতিয়া গৰমৰ দিনত পদুনাৰ চাটনিখন খাবলৈ খুব ভাল লাগে আম কলিৰ সৈতে। মই পদুনাখিনি ধুই ল'লোঁ আৰু এনেকৈ কাঁহী এখনত মই এনেকৈ ৰাখি দিছোঁ। আৰু পদুনাৰ চাটনিখন বনাবৰ বাবে লগতে মই লৈ লৈছোঁ কেইফুটামান নহৰু আৰু এটুকুৰা আদা। আৰু এইফালে সৰু আম দেখুৱাই দিছোঁ। এতিয়া আম একেবাৰে সৰু হৈ থাকে। আম কলি আৰু লগতে কেঁচা জলকীয়া আৰু ধুই লোৱা পদুনাখিনি। আৰু লগতে মই আমকলিকেইটাৰ পৰা ভিতৰৰ শাহটো গুচাই এৰুৱাই ল'ম চাটনিখন বনাবৰ বাবে। আৰু এইফালে মই মিক্সাৰৰ জাৰ এটা লৈছোঁ, তাতে মই ধুনীয়াকৈ ধুই ৰখা পদুনাখিনি জাৰটোত দি দিছোঁ। আৰু লগতে কেঁচা জলকীয়াও ধুই লৈছিলোঁ, এইখিনিও মই দি দিছোঁ। জ্বলাটো নিজৰ আন্দাজমতে দিব পাৰি। আৰু আদা নহৰু আৰু কাটি লোৱা আমখিনি আদা নহৰুৰ লগতে মই দি দিবলৈ লৈছোঁ। এইখিনি মই ভিতৰৰ শাহটো এৰুৱাই লৈছিলোঁ। অকল বাকলিটো গুচোৱা নাই সৰু কাৰণে, তেনেকৈ বাকলিৰ সৈতে দি দিছোঁ। একেবাৰে কোমল হয়, ধুনীয়াকৈ পিচ খাই যাব। আৰু এতিয়া ইয়াতে অকণমান পানী দি দিছোঁ, পানী অকণমান দিলে পিচিবলৈ ভাল হ'ব। আৰু এতিয়া ইয়াতে চাটনিখনৰ আন্দাজমতে নিমখ দি দিছোঁ। আৰু এতিয়া মই মিক্সাৰত এইখিনি ধুনীয়াকৈ পিচি চাটনি বনাই ল'ম। আৰু এইফালে মই ধুনীয়াকৈ চাটনিখন পিচি ল'লোঁ। মই অকণমান চামুচখনেৰে দেখুৱাই দিছোঁ। খুব ধুনীয়াকৈ পিচ খাই গৈছে আম টেঙা আৰু পদুনা। বহাগমহীয়া ৰ'দত কলি আমৰ সৈতে পদুনাৰ চাটনিখন খাবলৈ এনেও বেছি ভাল লাগে। আৰু এইফালে মোৰ চাটনিখন মই বাতি এটা লৈ লৈছোঁ, তাতে মই এনেকৈ মিক্সাৰৰ জাৰটোৰ পৰা চাটনিখন উলিয়াই লৈছোঁ। আৰু আজি মই বনোৱা পদুনা আৰু আম টেঙাৰ চাটনিখন, এইখন মই আপোনালোকক ওচৰৰ পৰা অকণমান এনেকৈ চামুচখনেৰে লৈ দেখুৱাই দিছোঁ। চাওক, খুব ধুনীয়া হৈছে আম টেঙা আৰু পদুনাৰ চাটনিখন। এতিয়া বহাগমহীয়া গৰমৰ দিনত এনেকৈ আম টেঙা আৰু পদুনাৰ চাটনি এখন খাই চাবলৈ আপোনালোকেও চেষ্টা কৰিব। আৰু আজি মই বনোৱা আম টেঙা আৰু পদুনাৰ চাটনিখন কেনে দেখিলে জনাই কমেণ্ট এটাও কৰি দিবচোন। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টোত লাইক এটাও কৰি দিব। আৰু আপোনালোকে যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে দেখা পাইছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আপোনালোক সকলোলৈকে ধন্যবাদ।